পাইছে আপোনালোকে এইখন চাওক ফৰ্ড পাৰফেক্ট বুলি কয় এইখন দেখিছেনে গোলমাল চিনেমাত আৰু এইখন চাওক মিষ্টাৰ বিনে যে ইউজ কৰে গাড়ীখন এইখন হ'ল মিষ্টাৰ বিন নামে দিছে তাৰ দ্য মিষ্টাৰ বিনছ কাৰ গুড মৰ্নিং বন্ধুসকল আজি 26 জানুৱাৰীৰ কাৰণে আমি ঘূৰিবলৈ আহিছোঁ আমি যাম এতিয়া সোণাপুৰ কিন্তু এতিয়া আহি পাইছোঁ আমি দুপৰ বিল এয়া চাওক দুপৰ বিল মোৰ পিছফালে আৰু মোৰ লগত ওলাইছে তিনিজন আৰু লগত আছে বন্ধু এজন হ'ল সোনু আৰু প্ৰকাশ ৰূপেশ তো আমি যাই আছোঁ এতিয়া সোণাপুৰত ধুনীয়া ধুনীয়া 3টা প্লেচ আছে আপোনালোকক গোটেইখিনি দেখুৱাম আহিছোঁ চাহ খাবলৈ এয়া কচুৰি বনাইছে নতুন এই কচুৰি খাই আছে চাওক একদম ধুনীয়া গৰম গৰম কচুৰি লখৰাত আহিলে কেতিয়াবা খাব এখেত আপোনাৰ নামটো দাদা মহেন্দ্ৰ প্ৰতাপ হয় এখেতৰ দোকান কেতিয়াবা আহিব লখৰাৰ মেইন হেৰিতে আছে টাউনতে আছে এয়া কচুৰি বনাইছে মই এটা খাই লওঁ কচুৰি এই চাওক দিছে চাওক এইয়া চাওক কচুৰি আহি পাইছোঁ ট্ৰেজাৰ্ছ হুইলছ বুলি আছে চাওক ট্ৰেজাৰ্ছ হুইল তো ইয়াতে পুৰণি গাড়ী আছে আৰু লগতে আপোনাৰ এই ঘৰ আছে এইফালে এই ৰাস্তাটোদি যাব লাগে এই ৰাস্তাটোদি আমি যাম এতিয়া আমি এতিয়া আহি পাইছোঁ ট্ৰেজাৰ হুইলছ এয়া চাওক ট্ৰেজাৰ হুইলছৰ মেইন গেট হয় চাওক এয়া দেখা পাইছে আপুনি পুৰণি হেলমেটেৰে ডিজাইন কৰিছে এয়া চাওক হেলমেটেৰে ডিজাইন কৰিছে গেটটো তো ভিতৰত যাই চাওঁ আমি কেনেকুৱা লাগে ইয়াতে টিকেট 100 টকাকৈ লয় আৰু এক্সট্ৰা যদি ইউটিউবৰ কাৰণে হওক কিবা কেমেৰা লৈ আপুনি তেতিয়াহ'লে কেমেৰা চাৰ্জ এক্সট্ৰা লৈ লয় ইয়াতে চাওক আপোনালোকে বহুত পুৰণি গাড়ী আছে আপোনালোকক গোটেই এক্সপ্লেইন কৰি আছোঁ এয়া চাওক কিমান পুৰণি বাইক এখন সুধিব লাগিব লিখা আছে চাগে এই বাইকখন আপোনাৰ নৰ্টন 500cc আছে চাওক আৰু 1938ৰ হয় এইখন গ্ৰেট ব্ৰিটেইনৰ হয় চাওক এই বাইকখন দেখিছেনে তো আৰু দেখাই আছোঁ বহুত গাড়ী আছে ইয়াতে চাব লগা তো অলপমান আপোনালোকে ৱেইট কৰক মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ চাওক বাইক পুৰণি বাইক লাম্ব্ৰেটা 150cc 1951ৰ গাড়ী এইখন 1951ৰ চাওক এইখন আমি এতিয়া খুব দেখিবলৈ কিজানি পোৱাও নাই আমি এনেকুৱা গাড়ী আছে লাম্ব্ৰেটা 1961 ইটালী এইখনো আছে এইখন চাওক বাৰবেটা 1960 আৰু এইখন চাওক ভিক্টৰিয়া এটা ধুনীয়া এইফালে চাওক 1949ত জাৰ্মানীৰ গাড়ীও আছে ইয়াতে চাওক দেখা পায় এটা ইম্পৰ্টেণ্ট বস্তু দেখাই আছোঁ আমি এতিয়া বৰ্তমান মোবাইলেৰে হওক বা গোপ্ৰৰে কেমেৰা কৰি আছোঁ কিন্তু আগৰ দিনত মানুহে কেমেৰা কেনেকৈ কৰিছিল চাওক এইবোৰ কেমেৰা দেখিছেনে কেমেৰা চাওক ইয়াচিকা বুলি এটা আছে কেমেৰা আৰু এইপিনে 3-4টা কেমেৰা আছে গেলাৰিটৰ ভিতৰত যিটো আছে গেলাৰিটো সেই গেলাৰিটত আছে কেমেৰাকেইটা আগতে কেনেকুৱা কেমেৰা ব্যৱহাৰ হৈছিল চব ইয়াতে সকলো আছে কিন্তু লাৰি চাব নোৱাৰি অলপ ভিতৰত আছে দেখা পাইছে আপুনি এইখন চাওক এইখন কাৰখন আপোনালোকে চাওকচোন এইখন ধুনীয়া লাগিছেনে এই গাড়ীখন আপোনাৰ হিলমেন মিক্স বুলি কয়
আৰু ইয়াতে পিৰিয়ড আছে 1931 পৰা 1970 এইখন চলিছে গ্ৰেট ব্ৰিটেইনৰ গাড়ী হয় গ্ৰেট ব্ৰিটেইন কাউণ্ট্ৰি অফ অৰিজিন গ্ৰেট ব্ৰিটেইন লিখা আছে আৰু এইখন চাওক এইখনৰ অলপ অৱস্থা বেয়াই হৈ আছে এইখন বনালে ধুনীয়া লগা হ'ব গাড়ীখন কিন্তু এইখন দেখাত বেছি ভাল লাগিছিলে গাড়ীখন নামটো নাজানো তাৰ একো লিখা নাই এইখন আকৌ ধুনীয়া গাড়ী পাইছোঁ এইখন চাওক ফৰ্ডৰ গাড়ীটো ইণ্ডিঅ' অভাৰত দেখিছোঁ আমি কিন্তু ইণ্ডিঅ' অভাৰতকৈ ধুনীয়া লগা গাড়ী এইখন চাওক আগতে আছিল কিমান আগতে আছিলে এই গাড়ীখনৰ নাম ফৰ্ড ফেয়াৰলেণ্ড বুলি কয় 500 আৰু এই গাড়ীখন USA চলিছিলে বেছি আৰু ইয়াৰ চন আছিল 1955 পৰা 1970 1955 পৰা 1970 চলিছিলে এই গাড়ীখন চাওক বহুত ডাঙৰ গাড়ী হয় আৰু এইখনৰ ভিতৰে চাওকচোন আপুনি ভিতৰতো এনেকুৱা আছে মিটাৰ চিটাৰ চাওক কেনেকুৱা ছিষ্টেম আছিলে ধুনীয়া গাড়ী কিন্তু এইখন গাড়ীখন ধুনীয়া লাগিছে মোৰ আৰু এনেকুৱা পুৰণি গাড়ী দেখিবলৈ খুব কমে পোৱা যায় আৰু ইয়াতে বহুতকেইটা মডেল আছে ফৰ্ডৰটো হয়ে আৰু এইটো হ'ল আপোনাৰ এইটোৰ নাম আছিলে কৰ্কিংটন ট্ৰেকশ্যন ইভেণ্ট বুলি আছে এইটো আৰু ইয়াৰে 1934 পৰা 1957 চলিছে এইখন গাড়ী এইখন চাওকচোন ইয়াৰ চাগে এইটো ষ্টাইল নে কি এইটো ক'ব নোৱাৰোঁ এইটো হেণ্ডেল মাৰি ষ্টাৰ্ট কৰা গাড়ী আছিলে তো এইটো হেণ্ডেল মাৰা ষ্টাৰ্ট চাওক হেণ্ডেল মৰা গাড়ী আমি বহুতে দেখিয়ে পোৱা নাই আমি বহুতে হয়তো গাড়ী চলাইছোঁ কিবা কৰিছোঁ কিন্তু হেণ্ডেল মাৰি ষ্টাৰ্ট কৰা গাড়ী এইখন আছিলে চাওক ইয়াতে হেণ্ডেল ঘূৰাই তো এই হেণ্ডেলৰ এইটো মটৰ হয় ইয়াৰ পৰা ইঞ্জিন ষ্টাৰ্ট হয় মানে চেল্ফ নাছিলে আগৰ দিনত তো হেণ্ডেল দি ঘূৰাই ষ্টাৰ্ট কৰিছিলে আৰু এখন হেণ্ডেল মাৰা গাড়ী আছে এইখন চাওক এইখন পূৰা হেণ্ডেল সহকাৰে এতিয়া ইয়াতে আছে চাওক হেণ্ডেল এইডাল হ'ল হেণ্ডেল এইডাল ঘূৰাই কিনে ষ্টাৰ্ট কৰিব লাগিছিলে গাড়ী আগতে মানে এইডাল ঘূৰাই ষ্টাৰ্ট কৰিছিল চেল্ফ ছিষ্টেম নাছিল এতিয়া চেল্ফ আহি গৈছে বহুত নতুন যুগ আহি আছে টায়াৰ চাওক আপুনি বাইকৰ নিচিনা টায়াৰ আছিলে না আগত চাওক টায়াৰ এনেকুৱা তিনিটামান ভাল গাড়ী আছে চাওক আপুনি এইখন হ'ল স্কডাৰ আপোনাৰ উল্টা ছাইড মানে আমাৰ আছিলে ৰাইট হেণ্ড আমাৰ ষ্টাৰিং থাকেতো এইখন লেফ্ট হেণ্ড ষ্টাৰিং আছে এইখন স্কডাৰ 1885 গাড়ী হয় চাওক স্কডাৰ আৰু এইখন চাওক আপুনি এইখন গোলমাল চিনেমাখন যি বেছিকৈ আছিলে গোলমাল চিনেমাখন চাইছে আপোনালোকে এইখন চাওক ফৰ্ড পাৰফেক্ট বুলি কয় এইখন দেখিছেনে গোলমাল চিনেমা আৰু এইখন চাওক মিষ্টাৰ বিনে যে ইউজ কৰে গাড়ীখন এইখন হ'ল মিষ্টাৰ বিন নামে দিছে তাৰ দ্য মিষ্টাৰ বিনছ কাৰ তো এষ্টিন মিনি কপাৰ হয় এইখন আৰু এইখন 1959 পৰা আপোনাৰ 2000 চনলৈকে চলিছে আকৌ ইউনাইটেড কিংডমত আৰু এইখন চাওক আপুনি দ্য ইটালিয়ান চিটি কাৰ বুলি কয় এইখনক আৰু এইখন ফেইট 500 টেম্পলিনো বুলি আছে এইখন চাওক হেণ্ডেল ঘূৰাই ষ্টাৰ্ট কৰা এইখন ছিষ্টেমটোও আছে আৰু এইখন মাদাৰ অফ মিউজিয়াম এখন ৰেনল্টৰ 4CB এইখন এতিয়া বৰ্তমান ৰেনল্টৰ বহুত ডাষ্টাৰ কিবা কিবি ওলাইছে তো আগত ৰেনল্টৰ গাড়ী কেনেকুৱা আছিলে চাওক ये देखिए रुपये सुपर लगे हुआ है पेड़ के ऊपर घर আমি এতিয়া উঠিছোঁ ট্ৰি হাউচত উঠি ওপৰৰ পৰা চাম আমি গোটেইখিনি কেনেকুৱা লাগে ইয়াতে পূৰা যোগাৰ আছে দেই নাইট ষ্টে কৰিব লগা হ'লে ইয়াতে কৰিব পাৰে এনেকুৱা ছিষ্টেম আছে আৰু লগতে ইয়াৰ পৰা ভিউটো চাওক আপুনি কেনেকুৱা লাগে ভিউ এইবোৰ গাড়ীবোৰ ये गाड़ी गोटे गाड़ीবোৰ আছে ইয়াতে मेरा छोटा वाला साला এটা ইম্পৰ্টেণ্ট বস্তু দেখাব ওলাইছোঁ এইটো হ'ল আমাৰ ইণ্ডিয়াৰ প্ৰথম পেট্ৰল পাম্প তো আমি পেট্ৰল পাম্পটো বহুত দেখিছোঁ বহুত ধৰণৰ তো ইয়াতে চাওক আপোনাৰ ঘড়ীৰ কাটা নিচিনাকৈ আছে এই লিটাৰটো আপোনাৰ 5, 10, 15 লিটাৰ যিমান আছে আপোনাৰ হেণ্ডেল ঘূৰাব লাগে এই হেণ্ডেলডাল টানি দিব লাগে নে কি কৰিব লাগে ঘূৰাব লাগে বোলে তো এইটো আছিলে প্ৰথম ইণ্ডিয়াৰ পেট্ৰল পাম্প চাওক পেট্ৰল পাম্পটো কেনেকুৱা লাগিছে চাওক ৰেষ্টুৰেণ্টটো চাওক ৰেষ্টুৰেণ্টটো খুব ধুনীয়া ডিজাইন কৰিছে ওপৰত দেখি এখন চাইকেল দেখিছেনে আৰু লগতে ইয়াতে এটা ভাল লগা বস্তু আছে
সেইটো হ'ল লেম্প। বহুত দিন আগতে আমি জ্বলাইছিলোঁ, সৰুতে যেতিয়া কিতাপ পঢ়িছিলোঁ তেতিয়া লেম্পত সহায়ত পঢ়িছিলোঁ। এতিয়া বহুত লাইন ফেচিলিটি আহি গ'ল বা ইনভাৰ্টাৰ আহি গ'ল, এতিয়াতো টেনশ্যন নাই আৰু লেম্প লগাব লগা নাই। কিন্তু লেম্প দেখিলে কিছুমান পুৰণা স্মৃতি মনত পৰে। আপোনালোকৰ পৰে নে নপৰে তো আপুনি কমেণ্টত জনাব এবাৰ। এয়া চাওক লেম্প। বন্ধুসকল, এতিয়া আমি যাব ওলাইছোঁ জংঘল ৰেচৰ্ট। তো অলপ আগত জংঘল ৰেচৰ্ট আছে, তো ইয়াৰ পৰা আমি বাইক লৈ যাম জংঘল ৰেচৰ্টৰ ওপৰত যাম। একেবাৰে পাহাৰ আছে অলপ। তো জংঘল ৰেচৰ্টটো আপোনালোকক দেখুৱাই আছোঁ। আমি বৰ্তমান আছোঁ এতিয়া সোণাপুৰ, আৰু জংঘল ৰেচৰ্টৰ পিছত তাৰ পৰা ওলাই আপোনালোকক আকৌ কৈ আছোঁ ক'ত যাম। পাইছোঁ এতিয়া পানাচিয়া ডাউ ভিলেজ। ইয়াতে ভিতৰত সোমাই কেনেকুৱা লাগে আপোনালোকক দেখাই আছোঁ ফটোবিলাক, ভিতৰত কি কি আছে আপোনালোকে আহিব পাৰিব। সোণাপুৰৰ পৰা ৰাইট ছাইড সোমাব লাগে, পানাচিয়া ডাউ ভিলেজ।